আৰ্য কোৱাচোন দ্বাৰকাৰ সম্ৰাট, আছনে কুশলে আমাৰ দ্বাৰকা ৰাজ্য? দ্বাৰকাৰ সকলো প্ৰজাই মংগল আৰ্য। কিন্তু কিন্তু অচিৰে এক যুদ্ধ সজ্জাৰ হ'ব আয়োজন। যুদ্ধ সজ্জা? কিন্তু কাৰ বিৰুদ্ধে যুদ্ধ সজ্জা? প্ৰাগজ্যোতিষৰ অধীশ্বৰ নৰকাসুৰৰ বিৰুদ্ধে। নৰকাসুৰৰ বিৰুদ্ধে? কিন্তু কিয় সাত্যকী? ধৰিত্ৰীৰ সন্তান নৰকাসুৰে ত্ৰৈলোক্যত আজি ত্ৰাসৰ সৃষ্টি কৰিছে। স্বৰ্গৰ দেৱতাক পৰাজয় কৰি দাসত্বৰ শৃংখলেৰে শৃংখলিত কৰিছে আৰ্য। ত্ৰৈলোক্যত ত্ৰাসৰ সৃষ্টি কৰিছে? হয় আৰ্য। কিন্তু কিন্তু এই দ্বাৰকাততো ত্ৰাসৰ সৃষ্টি কৰা নাই। এয়া কাৰ নিৰ্দেশত সাত্যকী? দ্বাৰকাপতি কৃষ্ণৰ নিৰ্দেশত।